আমি এইটো হ'ল আপোনালোকে কওকচোন, মইতো সেই কথাটো কোৱাই নাই। নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে। হয়, মই কৈছোঁ 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অভাৰটেকিং চেৰিমনিটো হ'ব, এইটো কৈছোঁ মই। এনে চাই পেলাই যিহেতু আমি এবছলুট মেজৰিটি যিহেতু পাবলৈ গৈ আছে, আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত। মই ৰাইজক চাই পেলাই ৰাইজে যেনেকৈ সঁহাৰি দি আছে সেইটো বিশ্বাস ৰাখি পেলাই মই কৈছোঁ হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অভাৰটেকিং চেৰিমনি হ'ব। আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই, ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই, সেইবিলাকতো আমি কৈছোঁ হয়। এইবিলাক দেখাই দিয়কচোন মোক, এইবিলাক দেখাই দিয়কচোন। ৰাতিপুৱা 4টা বজাত নুঠোৱে মই, 8টা বিচাৰি মিছা কৈছে না সঁচা কৈছে। CM ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম, যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই। কাম্পা জিকিছে, পাব্লিক মেণ্ডেট আছে, সেইকাৰণে জিকিছে চিৰাং দুৱাৰত। এইটো পাব্লিক মেণ্ডেট, এইটো ইয়াৰ ওপৰত সমালোচনা কৰি লাভ নাই। এইটো পাব্লিক অপিনিয়ন, এইটো ৰাইজৰ অপিনিয়নৰ ওপৰত নিৰ্ভৰ কৰিব। কোন লিডাৰ, কোন সৰু, কোন ডাঙৰ, কোন সৰু, এইটো মই নিজে কৈ পেলাই বা BPF দলে নিজে ক্লেইম কৰি পেলাই একো লাভ নাই। ৰাইজৰ অপিনিয়নৰ ওপৰত নিৰ্ভৰ কৰিব। নিৰ্বাচন আহি আছে আৰু ছেমি ফাইনেল বুলি কোৱা হৈছে নিৰ্বাচন। 26 নিৰ্বাচনত বিজেপিৰ লগত আপোনালোকৰ ফাইনাল ছেমি ফাইনেল একো নাই ভাই। এতিয়া BPF-এ চৰকাৰ বনাবলৈ গৈ আছে। আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা BJP বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে, আমাৰ ক'ব লগা একো নাই। আমি PMBত আলোচনা কৰিব। আপুনিতো দেখি আছে, মুঠতে আমাৰ BPF দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছোঁ, সেইটোৱেই 1 নম্বৰ মাটিৰ পাট্টা। উচ্ছেদৰ কথা কেনেকৈ আহিব? এই মাটিৰ পাট্টা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি? 3 তাৰিখ ইয়াতে ছেক্ৰেটাৰীত BTC কোকৰাঝাৰত হ'ব। জাগা সৰু হ'ব, ডাঙৰ হ'ব, মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম। মুঠতে আমাৰ অভাৰটেকিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছোঁ। অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম। যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব। যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিবও পাৰে না, নাই 3 তাৰিখত নোৱাৰে, অমুক তাৰিখত হ'ব, তেতিয়াই হ'ব। আমিতো ৰেডি। মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ। এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰণ সেইটোৱে মই অলপ আগত যিটো কৈছে যে প্ৰমোদ বড়োৱে BTC বাকী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, ইয়াত ভিতৰত এটাও কাম হোৱা নাই, এটাও কাম কৰিব পৰা নাই। আৰু আমি কৈছোঁ যে আমি চৰকাৰ অহাৰ পিছত BTC বাকী ৰাইজৰ কাৰণে আমি কি কাম কৰিম, সেইটো ইয়াৰ ওপৰত BTC বাকী ৰাইজে নিশ্চয় ছেটিছফাইড হৈছে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত। সেইকাৰণে সকলো শ্ৰেণীৰ সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছোঁ। নহ'লে BPF দলে আজিৰ দিনত এনেকুৱা চিট পোৱাটো অসম্ভৱ কথা। নিশ্চয় ছেটিছফাইড হৈছে আৰু আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিম। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তেখেতসকলে আপোনালোকৰ নাই,
এইটো কথা আমি আলোচনা কৰিম যদি কোনোবা UPPL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱা ক্ষেত্ৰত যদি সমৰ্থন জনায় আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে BPF জয় লাভ কৰা মানে NDA জয়, UPPL জয় লাভ কৰা মানে NDA জয়। BPFৰ লগত আপোনালোকৰ কেতিয়াও সংঘাত ক্ষমা কৰিব, BJPৰ লগত আপোনালোকৰ সংঘাত নাই, UPPL আৰু BPFক একলগ কৰাৰ কাৰণে চেষ্টা কৰি আছে। নাই, ইয়াৰ আমি BPF দল হিচাপে আমি ইলেকশ্যনত আগৰ পৰাই আমি কৈ আহিছোঁ যে কোনোবা দলে কোনোবা সংগঠনে আমাৰ BPFক ছাপৰ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। আমি ৱেলকাম জনাইছোঁ। যেনিবা আপোনালোকে দেখিছে GSPয়ে এটা সময়ত আমাক ছাপৰ্ট দিম বুলি, আমাক ক'ব লগা একো নাই, ৱেলকাম জনাইছোঁ। এটা সময়ত UDFে আমাক ছাপৰ্ট কৰিছিল, ৱেলকাম কৰিছোঁ আমি। এটা সময়ত কংগ্ৰেছে আমাক ছাপৰ্ট কৰিছিল, আমি ৱেলকাম কৰিছোঁ। কিন্তু এলায়েন্সত কৰা নাই, জাষ্ট এলায়েন্স কৰা নাই আমি কাৰো লগত। কিন্তু কোনোবা দলে যদি বা কোনোবা সংগঠনে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ ৰিজেক্ট কৰাৰ কোনো প্ৰশ্নই নাহে। আজিৰ দিনত যেনিবা UPPলে সেই কথাটো কৈছে, ৱেলকাম, সহযোগ কৰক, আমাৰ ক'ব লগা কি আছে, ভালেই হ'ব, হয় না নহয় কথাটো। BJP চৰকাৰৰ অংশীদাৰত থাকিব নাথাকিব আপোনালোকৰ চৰকাৰ হ'বই। BJPয়ে ল'লেহে আমি ইচ্ছা কৰি ক'ৰবাত যদি BJPৰ লগত থাকিম, কোনোবা কংগ্ৰেছৰ লগত থাকিম, আমি ক'ব পাৰি আমি সৰু পাৰ্টি। BJPয়ে যদি এটা প্ৰস্তাৱ আপোনালোকক দিয়ে যে আপোনালোকক নাই, আমি আলোচনা কৰিম যদি আপোনালোকক, আৰু BJP যদি ইয়াতো অংশীদাৰ বিচাৰে আপোনালোককো ডিব্ৰুগড়ত দিব অংশীদাৰ, আৰু আপোনালোকক যদি অংশীদাৰ ইয়াত বিচাৰে। নাই, আমি আমাৰ দল এনেকুৱা, আমি সদায় কৈ আহিছোঁ BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম। ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠীৰ সেইটো যদি ফুলফিল হয়, কংগ্ৰেছৰ লগতো থাকিম। আজি BJP চৰকাৰে চলাই আছে, BJPয়ে যদি কয় আমাৰ BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে, আমি আছোঁ। ৰাষ্ট্ৰীয় দল BJPয়ে যিদৰে এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, তাৰ পিছতো এটা আঞ্চলিক দল, বড়ো এটা আঞ্চলিক দলত যি ধৰণৰ মেণ্ডেট দিলে, সকলোৱে হয়তো এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হ'বলৈ গৈ আছে ভাবিছ, আৰু অসমত এটা চেঞ্জ আহিব পাৰে। সেই বিষয়টোলৈ আপুনি কি ক'ব খুজিব? যেনেকুৱা ধৰণৰ কৰিছে যে হাগ্ৰামা মহিল ডাঙৰীয়াই এটা বৃহৎ শক্তিক এবাৰ BJPৰ শক্তি এটা, সেইটো ৰাইজে মেণ্ডেট দিছে, ৰাইজে বুজি পাব, আমি কি ক'ম। মুঠতে আমি ৰাইজে আমাক যেনেকৈ সন্মান দি পেলাই সহায় কৰিছে, আমিও ৰাইজক সন্মান দি পেলাই সহায় কৰিবৰ কাৰণে আমি ৰেডি, বাছ কথা সেইটোৱে। এনেকুৱা আমাৰ BJPৰ লগত পাৰ্টনাৰ হ'ব নহ'ব এনেকুৱা আমাৰ আজি আলোচনা হোৱা নাই। অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা, সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে সমৰ্থন দিব আপোনালোকক। সমৰ্থন নাই, আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালেই পাইছোঁ, আমাক সমৰ্থন দিয়াটো, আৰু আমিও সেইটোৱে বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টীয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱা ক্ষেত্ৰত আমাক যাতে সহায় কৰে। সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টীৰ আমাৰ সহায় লাগে। BTC চলোৱা ক্ষেত্ৰত আমি সহায় বিচাৰিম। মেণ্ডেট যোনটো দিলে ৰাইজে, সেই মেণ্ডেটৰ ওপৰত কি ক'ব? কিয় এনেকুৱা ধৰণৰ এটা সাংঘাতিক মেণ্ডেট, যিটো মেণ্ডেটটো কোনো আশা কৰা নাছিলে? নাই, সেইটো অলৰেডি আমাৰ PMBয়ে আলোচনা কৰিছে। আমি কৈছোঁ যে BPF দল হিচাপে যিখিনি ইলেকশ্যনৰ সময়ত ইস্তাহাৰত দি পেলাই যিখিনি প্ৰচাৰ চলাইছোঁ আমি, যে ৰাইজক
কিছুমান নিডছ যিটো মানে আমি ভাবি আছোঁ যে BTC বাকী ৰাইজৰ কিহৰ অভাৱ হৈ আছে সেইটো আমি বুজি পাওঁ দল হিচাপে আমি সেইটো গেৰেণ্টি হিচাপে আমি কাম কৰি আহিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজে আমাৰ BPF দলে যিখিনি প্ৰতিশ্ৰুতি দি পেলাই আমি প্ৰচাৰ চলাইছে ইয়াৰ ওপৰত সকলো শ্ৰেণীৰ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ছেটিছফাইড নিশ্চয় হৈছে যাৰ কাৰণে BPFক আজি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনে হওক বা সকলো শ্ৰেণীৰ ৰাইজে হওক বা গোটেই BTC-বাসী ৰাইজে আমাক সমৰ্থন দিছে যাৰ কাৰণে আমি আজি এইখিনি চিটটো পাবলৈ সক্ষম হৈছে নিশ্চয় ছেটিছফাইড হৈছে তো আজি BPF দলৰ হৈ পেলাই মই প্ৰথমতে আপোনাৰ সকলোকে মই স্বাগতম জনাইছোঁ প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক মিডিয়া হওক আৰু আমাৰ BPF দলৰ যিমান ইলেক্টেড MCLA বা আমাৰ MLA ex-MLA বা ex-CM সকলোকে মই স্বাগতম জনাইছোঁ যেহেতু যোৱাকালি BPF দলৰ যিটো ৰিজাল্ট সকলোৱে গম পাইছে যোৱাকালি যিটো BTC নিৰ্বাচনৰ ৰিজাল্ট সেইটো চবেই গম পাইছে যে আমি BPF দল হিচাপে 28 সিটত আমি বিজয়ী হৈছে তো আমি আজি BPF দল হিচাপে ইমাৰ্জেঞ্চি আমি PMB মিটিং আমি বহিছোঁ যে আগন্তুক যিটো চৰকাৰ বনাবলৈ গৈ আছে BPF দল হিচাপে সেইটো আমি দল হিচাপে কেনেকৈ চৰকাৰ গঠন হোৱাৰ আগত যিখিনি আমাৰ দল হিচাপে কাম কৰিব লগা আছে বা কাক মাতিব লাগে কেনেকৈ আমি লৈ যাম swearing ceremony-লৈকে সেইখিনি এজেণ্ডা লৈ পেলাই আমি আলোচনা কৰিছোঁ জাষ্ট আপোনালোকক মই কৰি পেলাই শুনাব বিচাৰিছোঁ আমাৰ ভাইচ প্ৰেচিডেণ্ট ডাঙৰীয়াই আমাৰ আজি যিখিনি ৰেজলিউশ্যন লৈছে আমি দল হিচাপে সেইখিনি PMB মিটিঙত সেইখিনি আমাৰ ভাইচ প্ৰেচিডেণ্ট সূৰ্য বসুমতাৰী ডাঙৰীয়াই কৰি পেলাই শুনাই দিব ইয়াৰ পিছত আপোনালোকে যদি কিবা সুধিব লগা আছে ইয়াত মই আছোঁ আপোনালোকৰ কাৰণে মই ৰেডি যিকোনো আপোনালোকে যদি কিবা নতুনকৈ জানিব লগা আছে বা সুধিব লগা আছে সেইটো মই ৰেডি আছোঁ অৰ্থাৎ আজি PMB মিটিঙত যিখিনি আমি ৰেজলিউশ্যন লৈছে সিদ্ধান্ত লৈছে সেইখিনি কথাটো ৰিটেন আমি আপোনালোকক আমি কপি দিম আৰু ইয়াৰ আগতে পঢ়ি পেলাই শুনাবৰ কাৰণে মই সূৰ্য বসুমতাৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আপোনালোকে যিকোনো প্ৰশ্ন আপোনালোকে সুধিব পাৰিব যদি কিবা জানিব লগা যদি প্ৰয়োজন আছে বুলি ভাবে আপোনালোকে